মোৰ যিখিনি আছে চব মই মানুহক দি থৈ যাম। মোৰ ল'ৰা ছোৱালীও নাই, কাকো নিদিওঁ তহঁতৰ কাৰণে। মোৰ যিখিনি আছে চব মই মানুহক দি দিওঁ। মোৰ ল'ৰা ছোৱালী নাই, নকৰোঁ কাকো দিওঁ। কথাবিলাক প্ৰিয় শিল্পী জুবিন গাৰ্গৰ। হৃদয়স্পৰ্শী এই বক্তব্য পুনৰ এবাৰ সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছিল। তেওঁ এজন মহান মনৰ মানুহ আছিল, যাৰ বাবে অসমবাসীৰ হৃদয়ত তেওঁৰ স্থান সদায় বিশেষ হৈ থাকিব। জুবিন গাৰ্গ সদায় মানুহৰ দুখ দৰদ বুজি অহা এজন শিল্পী। তেওঁৰ গীতৰ দৰে তেওঁৰ চিন্তাও মানুহৰ অন্তৰত গভীৰভাৱে স্পৰ্শ কৰে। এই বক্তব্যই দেখুৱাই যে তেওঁ নিজৰ ব্যক্তিগত সম্পত্তিতকৈ অধিক মূল্য দিয়ে মানুহৰ প্ৰতি ভালপোৱা আৰু সহায়ৰ মনোভাৱক। সঁচাকৈ এইটো কেৱল এটা বক্তব্য নহয়, ই এক বাৰ্তা যিয়ে আমাক সুধিবলৈ বাধ্য কৰে, জীৱনত সঁচাকৈ মূল্যৱান বস্তু কি, ধন সম্পত্তি নে মানুহৰ প্ৰতি ভালপোৱা। শেষত ক'ব লাগিব, জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ হৈছে এক অনুভৱ, এক আস্থা আৰু অসমৰ লাখ লাখ মানুহৰ হৃদয়ৰ এক অংশ।